নমস্কাৰ বন্ধুসকল, এই চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি হৈছে 19 তাৰিখ, মানে ছত্ৰপতি শিৱাজী জয়ন্তী, আৰু সেই উপলক্ষে আমাৰ কলেজত আজি উদযাপন কৰা হ'ব শিৱাজী জয়ন্তী। চ' এওঁ আজি স্পীচ দিব, ইন্ট্ৰডাকশ্যন স্পীচটো। চ' তাৰ কাৰণে অপেক্ষা কৰি আছোঁ। ত' আজি আপোনাৰ মনটো কেনেকুৱা লাগিছে কওকচোন? very excited today because of this speech. So মনটো মানে বহুত এক্সাইটেড হৈ আছে। কেইদিন লাগি আছে, কেনেকুৱা হ'ব লাগি আছে, ৰিয়েকশ্যন কি হ'ব লাগি আছে। বাট সেইটো ইমান ডাঙৰ কথা নহয়, জাষ্ট এ স্মল থিং। ত' হ'লেও মানে এক্সাইটেড হৈ আছোঁ। ঠিক আছে, ত' বেছি দেৰি নকৰি আমি এতিয়া ভাত খাবলৈ যাওঁ। ভাত খাই আৰু ধুনীয়াকৈ আপোনালোকৰ লগত খাম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' মোৰ চুৰ ধুই আজৰি হৈছোঁগৈ আৰু, কিন্তু কথা এটা মনত পৰিলে। এতিয়া ছত্ৰপতি শিৱাজী জয়ন্তী, ইয়াত শিৱাজী নামটো আগত ছত্ৰপতিটো কেলৈ লগোৱা আছে, সেইটো জানিবলগীয়া কথা। চ' পিছত মই সেইটো পঢ়ি শুনি গম পালোঁ। মই মানে ইমান তেওঁৰ বিষয়ে ইমান এটা গম নাপাওঁ, সেইকাৰণে মই অলপ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি গম পালোঁ যে তেওঁ 1674 মানে 1674 চনত তেওঁ ৰাজ্যাভিষেক হৈছিল, মানে তেওঁ ৰজা বুলি ঘোষিত হৈছিল। আৰু তেতিয়া তেওঁ ছত্ৰপতি নামটোৰে জনাজাত হৈছিল, তেওঁক মানে দিয়া হৈছিল ৰাজ্যাভিষেকত, হয়নে নহয় কওক? তেওঁ 1674 নাম দিয়া নাছিলে জানো ছত্ৰপতি? হয়। তাৰপিছত তাৰ 6 বছৰ পিছত, মানে 1680 মানে 1680 চনত তেওঁৰ মৃত্যু হৈছিল। মানে সেই যিটো 6 বছৰ তেওঁ যিটো কষ্ট কৰিছে নহয়, সেইটো মানে আনবিলিভেবল। মানে আজিৰ দিনত বাৰু তেনেকুৱা নহয় বাৰু, শলাগিবলগীয়া হয়। মানে আজিৰ দিনত সঁচাকৈ এইটো কোনেও কৰিব নোৱাৰে তেতিয়াৰ দিনত। আৰু যদি আপোনালোকে যদি ভিডিঅ'বোৰ পাইছেও, তেতিয়াহ'লে গম পাই চাগে ইমান ডাঙৰ মোটা শিকলিয়ে হেৰি কৰিছিল। চ' সেইকাৰণে তেওঁ এইটো মনা যায়। আৰু মইতো আজি বহুত ভাল পাম, কাৰণ কলেজত পাতিছে যে, আৰু মই প্ৰথম চাম আজি শিৱাজী জয়ন্তী। চ' এতিয়া কাপোৰ চাপোৰ পিন্ধোঁ, ভাবিছোঁ কুৰ্তাকে পিন্ধি যাওঁ। ব'লক। চ' এখেতো হৈ গ'ল ৰেডি, স্পীচ দিবৰ কাৰণে ৰেডি, আৰু ময়ো এইফালে হৈ গ'লোঁ ৰেডি। যোৱাবাৰ সৰস্বতী পূজাত পিন্ধা কুৰ্তাটোৱে পিন্ধিছোঁ, মানে ট্ৰেডিশ্যনেল যিহেতু, সেইকাৰণে ভাল লাগে পিন্ধি। আৰু এইখনটো থাকিবই মোৰ মৃত্যু পৰ্যন্তলৈকে এইখন থাকিব। আৰু এইযোৰ জোতা পিন্ধি যাম। साथ भाई, हाँ भाई, थोड़ा सा वो भी बनता है कि नहीं? बताना, सब्सक्राइब करेंगे। हाँ ठीक है। हैप्पी रमजान, शुभ रमजान। रमजान का हार्दिक शुभकामनाएं भाई। চ' আৰু এটা কোইনচিডেণ্ট হ'ল, এওঁলোকৰ ৰমজান চলি আছে আৰু আজি শিৱাজী জয়ন্তী, আৰু আজি কৃষ্ণৰ কি আছিলে? ৰাধাকৃষ্ণৰ বিয়া আছিলে ন? আজি 3টা বস্তু একেলগে। সেইকাৰণে মানে আজি চনৰ আজিৰ দিনটো মানে কি মজা লাগে, বহুত স্পেচিয়েল হয়। अन्ना भाई कैसा है? बढ़िया। তো বলক য'ত মণ্ডপ পাতিছে তালৈ যাওঁ আৰু তাৰ মানে মুহূৰ্তটো দেখাওঁ, বলক। जय माता जय शिवाजी। ब्लॉगिंग चल रही এইখনে আছে বনেঞ্জা,
আৰু এতিয়া মোৰ ফটো শ্বুটিং চলি আছে। এইখনে বনেঞ্জা, এখন মানে এখন ৰিয়েল ইঞ্জিন হয়, ৰিয়েল ইঞ্জিন থকা প্লেন, কিন্তু এইখন এতিয়া ৰিটায়াৰ্ড হ'ল, সেইকাৰণে ইয়াত আমাৰ প্ৰেক্টিকেল কৰাবৰ কাৰণে থৈ দিছে। এইখন আছে ছিনিয়ৰ্ছে বনোৱা প্লেন, এওঁলোকে পূৰা ফটো শ্বুটিং কৰি আছে। ময়ো ফটো শ্বুটিং কৰিলোঁ অলপ, পূজা মণ্ডপ চাই আহিলোঁ, তাৰপিছত আকৌ যাম পূজাৰ কাৰণে। ব'লক বঢ়িয়া চলে শ্বুটিং। कुछ लोग जन्म लेते हैं, कुछ लोग इतिहास बदलते हैं और कुछ लोग इतिहास बन जाते हैं। शिवाजी महाराज इतिहास नहीं, एक विचार है। म्हणजे अली आदिलशाची आई बर का, नजरेत तिच्या अंगार दरबार झाला गपगार। এতিয়া সমাপ্ত হৈছে আৰু এতিয়া চব যাব ঘৰা ঘৰি। অসমৰ বা এগৰাকীক লগ পালোঁ, তেওঁলোকৰ মানে কথা পাতি ভাল লাগিলে। মই মানে প্ৰথম লগ পাইছোঁ তেওঁক, সেইকাৰণে। ত' অসমৰ মানে একদম ফিলিংছটোৱে বেলেগ, সেইকাৰণে বৰ ভাল লাগিলে। এতিয়া ব'লক, সৌৰভে মোক ফোন কৰি আছিলে, চাগে সি ফটো শ্বুটত লাগি আছে আকৌ, ক'ত বা গ'ল, ফোন এটাকে কৰোঁ ৰ। শেষত ছত্ৰপতি শিৱাজী জয়ন্তী সমাপ্ত হৈছে আৰু ভাল লাগিলে দেই, বহুত এনজয় কৰিলোঁ আৰু বহুত ফটো তুলিলোঁ। মোৰ মানে কিছুমান সপোনৰ ফটো আছিলে, সেইখিনি তুলিছোঁ। हाँ जी बढ़िया, आपके गाने के लिए बहुत बहुत शुक्रिया, बहुत अच्छा बजाया। আৰু মানে আজি ডিজে আনিছিলে। ডিজে মানে কি হয় আমাৰ অসমৰ নিচিনা নহয়, য'ত মানে ডেক চেক থৈ পেলাই মানে বজায়, মানে গাড়ী চিষ্টেমত মানে আনে, 2 ঘণ্টা বজালে, তাৰপিছত আৰু গ'লগৈ। তাৰপিছত এতিয়াতো আৰু মুখ হাত ধুই পেলাই অলপ ফ্ৰেছ হওঁ, তাৰপিছত আৰু পঢ়া শুনাত লাগিম। হৈ গ'ল, সপোনৰ ফটো আছিলে, সপোনৰ ফটো মাৰিলোঁ। আৰু ইয়াত মানে বহুত মানে দামী দামী ল'ৰা ছোৱালী আছে, ভাল ভাল মোবাইল থকা, সিহঁতৰ পৰা ফটো চটো মাৰি লৈছোঁ আৰু। চ' ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভাল পাইছে, যদি ভাল পাইছে কৰণীয়খিনি কৰি দিব। আৰু আপোনালোককো ছত্ৰপতি শিৱাজী জয়ন্তী হাৰ্দিক শুভকামনাই। ধন্যবাদ।